পবিত্ৰ ৰমজান মাহৰ সকলোকে ঈদ মুবাৰক জনালোঁ। ঈদ মুবাৰক, হেপী ঈদ, ঈদ মুবাৰক ভাইহাত। কি হ'ল তোৰ কি খাওঁ খাওঁ লাগি আছে নেকি কিবা? তো এইবাৰ মোক কোনেও ঈদ চিট খাবৰ কাৰণে মাতা নাই। যোৱাবাৰ মাতিছিলে আৰু পূৰা যোৱাবাৰ ধুনীয়া ভিডিঅ' বনাইছিলোঁ এটা। আপোনালোকে যদি চাব বিচাৰে তেনেহ'লে চাব পাৰে, মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম। তো এইবাৰতো নমাতিলোঁ, ঈদ খাব মাতিলে ভাল হৈছিল। মই বহুত ভাল পাওঁ ঈদ খাই কিনে, আৰু ঈদত বনোৱা ভিন্ন ভিন্ন প্ৰকাৰৰ পিঠা। ৱাও, মানে ইমান ধুনীয়া ধুনীয়া বস্তু বনাই ঈদত মোৰ বহুত বেছি ভাল লাগে। যদিও মই হিন্দু, আই লাভ মুছলিম কালচাৰ, মুছলিম মানে গোটেই মানে মুছলিম মই ধৰ্মটোক ভাল পাওঁ, মুছলিম মানুহকো ভাল পাওঁ। একচুৱেলি মই মিছা ক'লেনো কি হ'ব, মই সকলো ধৰণৰ জাতিৰ লগত মানে মোৰ চলি চাব ইচ্ছা যায় আৰু কেনেকৈ চলে, কেনেকৈ খায়, কেনেকুৱা কি পৰিধান কৰে, চব জানিব মন যায়। তো আজি ঈদৰ শুভেচ্ছা দিলোঁ সকলোকে আকৌ এবাৰ। মইনাই, ছাগলী মইনাই চাওকচোন, একদম ফ্ৰেছ ঘাঁহ খাই আছে ঈদৰ দিনা। তাইৰে দিন আৰু ঘৰতে খাবা পাই, হয় না? যা খা। কালি আমাৰ ঘৰত আলহী আহিছিল, আৰু আলহী 10টা বজাত উৎপয় হোৱা নাই। ইমান বজ্জাত আলহী, ইমান বজ্জাত, তাৰ মুখে বদনাম দিব ধৰিছে। মই বোলে পাদি কিনে তাইক উঠাইছোঁ। ইমান বজ্জাত আলহী। উঠা, তুমি 10টা বজাত উঠিব হোৱা নাই, তুমি বোলে মাষ্টাৰনী হা? এই ৰকমৰ মাষ্টাৰনী তুমি, এই ৰকমৰ মাষ্টাৰনী তুমি। মাষ্টাৰনী মানুহ আৰ্লি মৰ্ণিং উঠিব লাগে। হেই বেছি মোক বদনাম দিব আহিছা তুমি, বেয়াকৈ বদনাম দি আছে। মই বোলে ৰাতি বোলে মানে পাৰ্টি কিনে বোলে তাইক উঠাইছোঁ। ইমান বদমাছ আপি। তাইও শুব আহিল ফাইনেলি। মই শুব অহা নাই, মই তাইক উঠাব আহিছোঁ। মই ইমান দাঁতকেইটা কিয় চাফা জানেনে? কাৰণ তাই হাতেদি ব্ৰাছ কৰে। চা হাতেদি দাঁত ঘঁহে, চা ঘঁহা আছেনে ঘৰ? সেইকাৰণে তাইৰ দাঁতকেইটা বহুত ধুনীয়া, পুৰা গাখীৰৰ দৰে বগা। হাতেদি ব্ৰাছ কৰোঁ কাৰণে আমাৰ দাঁতকেইটা লেতেৰা। আৰু গাইজ, যোৱাকালি আমাৰ মানে ভাত খাব মাতিছিলে আৰু আলহী, মানে আমাৰ কইনা এটাক মানে দিয়া হ'ব আৰু তাৰ আমাৰ মানে নিয়ম আৰু ভাত চাত খাব মাতা। তো যোৱাকালি মানে ৰাতিৰ আঞ্জা চাঞ্জা অলপ ৰৈছিল, আৰু ৰাতি যদি মাংসৰ আঞ্জা ৰয় না, তেনেহ'লে ৰাতিপুৱাই মোৰ ভোক লাগে স্বভাৱ এটা আছে। মই কেনেকৈ চাহ যায় সিহঁতে যদি মাংস ৰয়, মোৰ ৰাতিপুৱাই ভোক লাগে। সেইবাবে মোৰ আজি ৰাতিপুৱা ভোক লাগিছিল। আৰু আমাৰ মা বেমাৰ হৈছিল, আমাৰ হাতখন ইমান বিষাই থকা গাঁঠিটো, তথাপিও কাম কৰিব যাব উপায় নাই। 2000 years later. গা চা ধুই কিনে ধুনীয়াকৈ ৰেডি হৈ গ'লোঁ, কিন্তু ইমান ভয়ংকৰ ঘটনা এটা হ'ল নহয়। বহুত দিনৰ মূৰত মই এটা চোলা পিন্ধিছিলোঁ, চোলাটোৰ ওপৰত যাই কিনে এটা বিচাৰ পেলাই, অ' মাই গড, এইটো কি ধুমপান এটা চিচা? চাবা দে নাচাবা তুমি, এনেই ঠগা তোমাৰ ঘৰ লৈ যাব। বান্দৰে ছোৱালীক আটেক কৰে, এইটো কথা গম পোৱা নাই? তাতে তুমি ধুনীয়া ছোৱালী, তোমাক আগে আটেক কৰি কিনে বিয়া কৰাই কিনে লৈ যাব। তো গাইজ, এইমাত্ৰ যি অদ্ভুত এটা ঘটনা হ'ল নহয়, এটা পিন্ধিছিলোঁ বেলেগ চোলাটোৰ ওপৰত পূৰা বিচা এটা পৰি, ভয়ংকৰ ঘটনা। তো আকৌ এই চোলাটো পিন্ধিলোঁ, পিন্ধি কিনে এতিয়া যাই আছোঁ ফটো উঠিব। পৰিৰ মানে এটা নতুন মোবাইল আছে, তাতে এটা ফটো দুখনমান উঠি আহোঁ। ভাল লাগছে না ড্ৰেছটো? নাই এনেই চোলাটো ওপৰততো পিন্ধিছোঁ, গ্ৰাউণ্ডটো তাই, মই সোমাইছোঁ ফটো উঠি কিনে দিম। পূৰা তাই গ্ৰাউণ্ড পিন্ধিছোঁ, আমাৰ পৰিমাইনাৰ গ্ৰাউণ্ডটো। ফটো উঠি আহোঁ ৰ'ব দুখনমান। পালোঁ আমাৰ বিউটিফুল প্লেছত, আৰু আমাৰ কেমেৰামেন ৰেডি, লগতে আমাৰ ছাগলী কুকুৰ মেকুৰী চব আহি গৈছে মোৰ লগত একেলগে। ধুনীয়াকৈ দুখনৰ ফটো ভালকৈ ফটো মাতি দিবা ধুনীয়াকৈ। আৰু যিটো আশা কৰি কিনে ফটো পাইছিলোঁ, মই নিৰাশা হৈ ঘৰলৈ উভতি গৈ আছোঁ। কাৰণ আমাৰ পৰি ইমানে ভাল, ইমান যুঁজি মৰি আছে নহয় ইয়াতে। আমাৰ পৰি মানে ইমানে ভাল ফটোগ্ৰাফাৰ, মানে কি ক'ম আৰু, ফটোত ধাচিয়া উৰাই দিছে, মোৰ যি যান চব ঘৰটোৱাই দিছে, মানে কি বুলি ক'ম আৰু। আহিছোঁ এতিয়া ফুৰিবলৈ, আৰু এয়া হৈছে আমাৰ টিকিমুনু, আৰু এইটো হৈছে বাবু। হাই ইয়াতে এই গৰমত কেনেকৈ যে আছে গা চা নোধা কৰি। তোক দেখাততো লাগা নাই তই গা ধোৱা যেন। মই যে ক'লে আহিছোঁ, সেইটো কাৰণে গা ধোৱা নাপায়। কিয় ক'লে আলি তই? খুটকানতে অ' কিয় গুট্টা খা তই, ডাঙৰ হোৱা নাই তই? সেইটো কাৰণেতো আজিকালি অলপ বগাই আছোঁ ইয়াতে থাকি। আগতে আৰু ক'লে আছিলি? আগতে বেছি তোৰ কথাটো ঠিক নহয় আহি গ'লে। আৰু তই কিয় গা ধোৱা নাই? তই কিয় গা ধোৱা নাই? মই দিছোঁ গা। এই হ'ব, মিছা কথা ক'ব আহিছা। মই গাই ধোৱা নাই। তাৰ মুখৰ কথা ঠিক নহয় হৈছে, চবৰে কথাগিলা খেলি মেলি হৈছে। কিয় ঘৰতে খেলি মেলি হৈ গৈছে? আৰু এইটো ভিডিঅ' ইউটিউবত দিম। মোৰ ভিডিঅ' চা না নাই? চা ভাল লাগে না? সেয়ে আৰু চাওক পৰিষ্কাৰটো পিন্ধি কিনে মই পূৰা লেবেলডাল দি আছোঁ। এই ইয়াৰ মাহীয়েক হয় নে নহয়? একদম। আৰু এনেকুৱা মাহীয়েক নহয় যে মানে অলপমান দূৰ সম্পৰ্কে, একদম নিজৰ মাহীয়েক। তই ইমান টিকলোতে মানে ভাগিনী এটা পাই গৈছে, তই তোৰ কপাল নহয় দেই।
হয়নে হয় 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 আমাৰ নিচিনা আৰু মানে আমাৰ মাহঁতৰ যেনেকুৱা এটা মানে ডাঙৰ ডাঙৰ ভাগিন আছে ভতিজা আছে আৰু মাহঁতৰ ফালৰ পৰা আইতা হৈছোঁ তাই ইহঁতৰো সেই তেনেকুৱা আৰু আমাৰ দৰে পুৰা ই হয় তাক তোক হয় ক'বা শিকাই দিছোঁ নেকি মই হয় হয় মাৰি আছা যি হয়নে হয় আলহী খাব আছোঁ চাব খাব আছোঁ না আজি ভনীমা বাই চাহ আৰু জিলপি খাই আছে আৰু ভুজা খাই আছে লৰে চৰে পৰুৰ খাই নললে নচৰে ঘৰৰ খাই এইটো ডাইলগ জানানে এতিয়া কয় না পেহী লৰে চৰে পৰুৰ খায় আজি কুকুৰ চাৰ বেয়াতে খাব পাৰি গেলা বেয়া বস্তু নকৰোঁ তাৰ ভিডিঅ' মোৰ ভিডিঅ' বনালে মেইন পাৰ্টনাৰটোক মানে নেট খেলি কেনেকৈ হ'ব আমাৰ এইজনী একদম মানে এক্সপাৰ্ট আৰু মোৰ একদম ভিডিঅ' উঠাৰ হয় না ৰাম কেনেকৈ ঘামাই আছে মই জানে স্প্ৰে মাৰছি মোক কোনে মাৰছিনো স্প্ৰে দীক্ষিতে দে 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 বাই বাই পৰি যাব ওলাল পৰি মোৰ পৰা স্কাৰ্টটো খুলি কিনে তাই পিন্ধি ল'লা আৰু গা চা নোধাকে যাব ওলছে কি ভালটো ইচ 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 ধুইছি তাই গা আৰু এই গা চা নোধাকে ইমান ধুনীয়া চিজি লৈ যাব ওলছে দেখিছে বহুত কষ্ট মষ্ট কৰি কিনে তাইক ঘৰত গতালোঁ স্কুটিখন চলাই কিনে আজি ফাৰ্ষ্ট টাইম মই মানে সাহসত আহিছোঁ কাৰণ তাই একদম স্কুটিত জিৰ' আৰু মই মানে মাইনাছৰ পৰা প্লাছ হ'ব চেষ্টা কৰিছোঁ আৰু বাকী কেনেকুৱা লাগিল মোৰ স্কুটি জাৰ্ণিটো ভালে লাগছে পাৰিছা আহিলোঁ দিয়ক থৈ আজি পূৰা ফৰ দ্য ফাৰ্ষ্ট টাইম মই স্কুটিখন চলাই কিনে ঘূৰাইছোঁ তাৰমানে অলপ মানে স্পীড শ্ল' এনেকৈ আৰু তো ভিগুৰো বহুত ডাঙৰ কলজীয়া যাৰ কাৰণে মোক মানে সাহস কৰি স্কুটিখন দিছে আৰু মানে মই এতিয়া পাৰা হৈছোঁ বাৰু ফিউচাৰত ৰাইড কৰাৰ হেঁপাহ আছে আৰু যদি সেই ৰাইডটোৰ হেঁপাহটো লৈ কিনে স্কুটি চলাব নোৱাৰোঁ না মানুহে মোক থু দিব থু মই আৰু অল ইণ্ডিয়া ৰাইড কৰিম আৰু মানে এই হাবিয়ান কপেনি কৰি কিনে এতিয়া মই অলপ মানে প্ৰেক্টিচ কৰি আছোঁ যাতে মই আই কেন ডেভেলপ মাই চেল্ফ তেস্মিতা মাইনাক চাক গৰমটো অকল তাইত তাতেই লাগছে না অকল ঠেঙত গৰম লাগছে বোলে তাই ঠাণ্ডাও ঠেঙত নালাগে গৰমো ঠেঙতে লাগে হয় না পেহী কি কৰিছা পেহী বিয়ান দিব আহিছোঁ অ' এইটো ভেটিটো ওখ কৰি দিলি যেন ভিগৰ লগত আহিছোঁ সাজু পাইছে যাওঁ ৰ বলো বইনাতকো একদম কোনোবাই মোক কমেণ্ট মাৰিছে হা যে মানে চচত বিহান দিব পায় জানো চচত বিহান দিব নাপায় হা আমাৰ অসমীয়া মতেই আৰু বাট মানে আমাৰ সময় নাই মানে সময় পোৱা নাই সেইকাৰণে তাৰমানে চততে দি দিছোঁ আৰু বাকী কোনো দায় দুখ নধৰিব বেয়া চেয়া নাপাব দেই ৰাইজ হৈ গ'ল মোৰ গুঠা আৰু মানে বিহান দি কিনে আৰু চাদৰখন যে গুঠিব দিছিলোঁ মই বিচৰা ধৰণে মই পাইছোঁ যেতিয়া পিন্ধিম তেতিয়া ভালকৈ দেখুৱাম তো এতিয়া জলদি ঘৰত যাওঁ তাড়াতাড়ি ঘৰ যাওঁ কাৰণে নি যাব এতিয়া ডিউটিত তোৰ পৰা আহি কিনে এয়া চাওকচোন হঠাতে মই নাচনী এটাক লগ পাই গ'লোঁ তাই একদম বিহু শ্বুট কৰি আছে আৰু এয়া আমাৰ দৰ্শক মণ্ডলী ইমানকেইটা দৰ্শক চব ধুনীয়াকৈ আছে তো কোনে ওলাই দিছে তোক মোক নিশা বাই ভনীয়া বাই দুটাই মই ওলাই দিয়াই নাই ইমান মানে এনেই আৰু মানে তুমি কিয় বেয়া পোৱা তোমাৰ কেমেৰাৰ সন্মুখত তোমাৰ ভিডিঅ'ত তোমাৰ নাম ব্যৱহাৰ কৰিছি বেয়া অঁ দেখিছা মই কৰি দিয়া নাই যাক যোনে কৰি দিছিল তাইৰ নামটো নল'লোঁ মই কৰি দিয়া নাই বাট মোৰ নামটো আহি গ'ল বাবা বাকী তাইক ধুনীয়াকৈ দুখনমান ফটো উঠাই দিওঁ ৰ'ব আহা ফটো শ্বুট চাবৰ কাৰণে আমাৰ বৌ আহি গ'ল ধুনীয়াকৈ হাই কি খবৰ এই ৰ'বা হাইটি দিয়া ভালকৈ বৌ পলালা খবৰ বিৰাট লাজ কৰে ৰাইজ মোৰ কেমেৰাটো ওলালে চবেই পলায় মই খাই দিয়া এই ভাল মই ভাল তাই আছে দিয়ক চ' গাইজ আহি পালোঁ ঘৰ আৰু আজি এম বজাৰ মানে আজি ঈদো দিয়কচোন এম বজাৰখনত আজি মানে কি ৰূপ দেখা পালোঁ মানে আচৰিত মই এনেকুৱা ৰূপ এম বজাৰৰ দেখাই নাছিলোঁ মানে বিহু আৰু ঈদৰ একেলগে পৰাৰ কাৰণে পূৰা মানুহে একদম মানে ভিডিঅ' কৰিব সাহসেই নহ'ল ইমান বেছি মানুহ আৰু আজি মই বহুত লৰা ধপৰা কৰিলোঁ দৌৰা দৌৰি হ'ল মোৰ দিনটো বহুত বেছি মই এদিন কৈছিলোঁৱে যে যোনদিনা বন্ধৰ দিনা মই ৰেষ্ট ল'ম বুলি ভাবোঁ সিদিনাখনে মোৰ দৌৰা দৌৰি বহুত হৈ যায় তো আজি দুইবাৰ হাজতে যাব লগা হ'ল মই অলপ বজাৰ আছিল তো এয়া বজাৰ কৰি লৈ আহিছোঁ বোলে একেবাৰে একদম বস্তু বজাৰ কৰি লৈ আহিছোঁ তো কিয়নো হয়তো বিহুত এইবাৰ আপাৰ আছামৰ ফালে যাবও পাৰোঁ কনফাৰ্ম নহয় চান্স আছে আৰু তো তাৰ কাৰণে ৰেডি কৰি আছোঁ আৰু নিজকে অলপ চলপ যদি যোৱা হয় তেনেহ'লেতো আৰু মানে নোৱাৰিম ন টাইম নাপাম কাৰণ ডিউটিও আছে যিহেতুকে তো যদি নাযাওঁ তেতিয়া বাৰু বেলেগ কথা তো সেয়াই আৰু তো আজি ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব হ'ব দিয়ক